Hello students, welcome to Srenikotha. আজি আমি তোমালোকৰ ক্লাস 3 অসমীয়াৰ পাঠ নম্বৰ 8 গান গায় যাওৰ অনুশীলনী প্ৰশ্নটোবোৰ ডিসকাস কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আজি উত্তৰ দিয়া ক ৰডালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে। উত্তৰ ৰডালিক বহিবলৈ বৰ পীৰা পাৰি দিছিল। খ ৰডালি মাকৰ কেইডাল চুলি। উত্তৰ ৰডালিৰ মাকৰ চুলি 3ডাল। গ বটা চৰায়ে ধান নাখালে কি খাব। উত্তৰ বটা চৰায়ে ধান নাখালে চাউল খাব। তাৰ পিছৰ প্ৰশ্নটো হৈছে ঘ ৰতনপুৰত কি বাদ্য বজায়। উত্তৰ ৰতনপুৰত ঢোল খোল বাদ্য বজায়। উঙ খৰাশিয়ালৰ বিয়াত কোনে তামোল কাটে। উত্তৰ খৰাশিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে। 2 শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা আৰু লিখা। ঠিক আছে, উদাহৰণ তোমালোকৰ কি দিয়া আছে আলি, ইয়াত শেষৰটো কি আছে তোমাৰ লি হয়নে, লি পৰা কি হ'ব তোমাৰ চুলি হ'ব জালি হ'ব, ইয়াতো শেষত তোমাৰ কি আছে লি আছে হয়নে। তেনেকৈ চৰাই ইয়াত হচৰি, তেনেকৈ ঘনচিৰিকাই ইয়াত তোমাৰ হচৰি আৰু কোৱাই ইয়াতো হচৰি হয়নে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে উত্তৰ দিয়া ক ৰডালিক ৰ'দ দিবলৈ খাটনি ধৰিছে। ৰ'দ নিদিলে আমাৰ কি অসুবিধা হ'ব পাৰে। উত্তৰ ৰ'দ নিদিলে আমাৰ বহুত অসুবিধা হ'ব পাৰে, যেনে ৰ'দ নিদিলে আমি পোহৰ নাপাম, সকলো ফালে এন্ধাৰ হ'ব আৰু সদায় ৰাতিৰ দৰে থাকিব। লগতে গছ-গছনি মৰিব, গছে নিজৰ বাবে তৈয়াৰ কৰিব নোৱাৰিব আহাৰ, আৰু মানুহৰ তোমাৰ কি হ'ব কাপোৰ কানি নুশুকাব। এইটো হৈছে তোমাৰ কি ৰ'দ নিদিলে আমাৰ এইবোৰ অসুবিধা হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ধান নাখালে চৰাইক গোট কৰাই দিব। তোমালোকে চৰাইক আৰু কি খাবলৈ দিব পাৰিবা। এটা উত্তৰ তোমালোকে লিখিবা যে ধান নাখালে চৰাইক গোট কৰাই দিব আমি চৰাইক আৰু মাহজাতীয় সামগ্ৰী ভাত বিস্কুট আদি খাব দিব পাৰোঁ। গটো হৈছে যে ঢোল খোল ৰতনপুৰৰ অঞ্চলত বাই তোমালোকৰ অঞ্চলত কি বাদ্য বজায়। এটা তোমালোকে এইটো নিজে লিখিবা যে তোমালোকৰ এইটো অঞ্চলত কি বজায়। ঠিক আছে, তোমালোকৰ ঘৰত সুধিবা মা বা দেউতাক, তেতিয়া লিখিবা। এটা ঘ নম্বৰ প্ৰশ্নটো হৈছে যে খৰাশিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে। আমাৰ বিয়াতো তামোল পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও আৰু কি কটা গুঠা আৰু সজোৱা তোমালোকে দেখিছা। ঠিক আছে, তামোলৰ বাহিৰে কি কটা আৰু সজোৱা তোমালোকে দেখিছা। এটা উত্তৰত তোমালোকে লিখিবা যে খৰাশিয়ালৰ বিয়াত তামোল পাণ কাটে, আমাৰ বিয়াতো তামোল পাণ কাটে। শাক পাচলি কাটে, ফল মূল কাটে, লগতে ঘৰৰ আগফালত পেণ্ডেল দি কাপোৰ সজোৱা হয়। ফুলৰ মালা চিলাই আৰু কলৰ পুলি পোতে আৰু খৰি কাটে। ঠিক আছে, আমাৰ কি হয় বিয়াত তামোল পাণৰ বাহিৰেও এইবোৰ কাম কৰে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো হৈছে ধান আৰু চাউলৰ পৰা কি জলপান কৰা হয়। উত্তৰ তোমালোকে লিখিবা যে ধান আৰু চাউলৰ পৰা বিভিন্ন জলপান তৈয়াৰ কৰা হয়, যেনে উদাহৰণ পায়স, জহা ধান, চকুৱা ধান, কণী, জহা চান আদি চাউলৰ পৰা তৈয়াৰ কৰা হয়। আখৈ বৰা ধানৰ পৰা তৈয়াৰ কৰা হয়। সান্দহ বৰা বা শালি ধানৰ পৰা তৈয়াৰ কৰা হয়। ভজা চাউল বৰা ধানৰ পৰা তৈয়াৰ কৰা হয় আৰু চিৰা বৰা জহা বা বকুল বৰা আদি চাউলৰ পৰা তৈয়াৰ কৰা হয়। শেষৰ প্ৰশ্নটো আছে আমাৰ ধাননিত বটা চৰাইৰ বাহিৰে ধান খাবলৈ আৰু কি চৰাই আহে তালিকা কৰা। উত্তৰ তোমালোকে লিখিবা যে ধাননিত বটা চৰাইৰ বাহিৰে ভাটৌ, শালিকা, কপৌ, ঘনচিৰিকা আদি চৰাই ধান খাবলৈ আহে। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই, আমি নেক্সট ক্লাছত দিয়াৰ পিছৰ পাৰ্টটো ডিছকাছ কৰিম। থেংক ইউ।